আজিৰ ভিডিঅ'ৰ যেটো নম্বৰ 1 ৱৰ্ড হেতু কি আমি আলোচনা কৰো সো আজিৰ ভিডিঅ'ৰ নম্বৰ ৱৰ্ডটো হ'ল এছ এছ মানে কি এছ মানে যাক আমি অসমীয়া জানো যা গাধ বুলি কয় এছ মাৰ্কা বুলি যাক কয় গাধ সো এই গাধৰ ইয়ং ওয়ান্স টু কি হ'ব মানে গাধৰ পোৱালিটো কি বুলি কয় গাধৰ পোৱালিটো কোৱা হ'ব ফল ঠিক আছে সো পিছৰ যেটো ৱৰ্ড হেতু হ'ল বাটাৰফ্লাই বা মোথ বাটাৰফ্লাই যাক আমি পখিলা বুলি জানো হিন্দীত কোৱা হয় তিতলি এটো বিভিন্ন ধৰণৰ সোয়ালিবিলাকৰ ফেভাৰিট বাটাৰফ্লাই আৰু মোথ হে একে ক্যাটাগৰীৰে এক ধৰণৰ মানে ইনসেক্টস বুলি ক'ব পাৰি সো হেটোৰ ইয়ং ওয়ানটো কি হ'ব ক্যাটারপিলার আপোনালোকে নিশ্চয় ক্যাটারপিলার চাইছে সৰু সৰু যিবিলাক পখিলা বুলি কোৱা হয় হেতু ক্যাটারপিলার বুলি কোৱা হয় আৰু নম্বৰ 3 ৱৰ্ডটো হ'ল কাউ কাউটো মানে জানোয়ে গৰু আপোনাৰ ঘৰত বা মোৰ ঘৰত হক এজন মানুহক যেতিয়া একো জব পোৱা নহয় তেতিয়া তো গৰুৰ নিচিনা ট্ৰিট কৰা হয় লাইক মি সো কাউৰ ইয়ং ওয়ান কি হ'ব কাউৰ ইয়ং ওয়ান হ'ব হেইফাৰ ঠিক আছে তাৰ পিছতো হ'ল ডগ বস্তুটো এনেকুৱা প্ৰাণী যেটো আপোনাক কেতিয়াও মানে ধোকা নিদিয়ে সোৱালিতকে আপুনি ডগটো পুখিব বা ডগটো টাইম বেছি দিব তেতিয়া আপুনি ৰেসপেক্টটো বেছি পাব সো ডগ মানে কুকুৰৰ ইয়ং ওয়ান কি হ'ব পপি আমি সৰু সৰু কুকুৰবিলাক থাকে যাক আমি পপি বুলি মাতি থাকো সো হেইটোৱে ডগৰ ইয়ং ওয়ানটো হৈ যাব পপি তাৰ পিছতো হ'ল ইগলটো জানে আপোনালোকে নিশ্চয় ইগল এক ধৰণৰ চৰাই বুলি ক'ব পাৰি যে বহু ওপৰলৈ উৰিব পাৰে মানে একদম এক ধৰণৰ বহুত ডেঞ্জাৰ বুলি যাক আমি ক'ব পাৰি ইগল সো এই ইগলৰ ইয়ং ওয়ানটো কি হ'ব বা তাৰ ইগলৰ সৰু পোৱালিটো কি বুলি কোৱা হ'ব এটো কোৱা হয় ইগলেট ঠিক আছে আৰু নম্বৰ 5 টো হ'ল গড মানে ছাগলী আপোনালোকে নিশ্চয় জানে ছাগলী এনি টাইম চুবাই থাকে কিবা না কিবা খাইয়ে থাকে আপোনাৰ ঘৰৰ পাত হক বা বেলেগৰ ঘৰৰ পাত হক খাই পেলে সব গছৰ পাত খাই পেলে গড তো ছাগলী তো ছাগলীৰ ইয়ং ওয়ান বা ছাগলীৰ পোৱালিটো কি বুলি কয় হেতু কোৱা হয় কিড KID কিড এটা আকৌ মানুহৰ কিড হেতু কিড বুলি নাভাবিব এটো ছাগলৰ যেটো বা ছাগলীৰ যেটো ইয়ং ওয়ান্স হেতু কোৱা হয় কিড সো আজিৰ ভিডিঅ'ৰ যে পিছৰ ৱৰ্ডবিলাক কি আমি হেবিলাক চাও পিছৰ ৱৰ্ডটো হ'ল পিগ মানে যাক আমি গাহৰি বুলি জানো সো এই গাহৰিৰ ইয়ং ওয়ান্স গাহৰি পোৱালিটো কি বুলি কোৱা হয় পিগলেট বুলি কোৱা হয় তাৰ পিছৰটো হ'ল বাৰ্ড মানে চৰাই ইয়াত কোনো ধৰণৰ নিৰ্দিষ্টকে চৰাইৰ নাম কোৱা নাই সকলো চৰাইৰ কথা একেলগে মেনশন কৰিছে সো বাৰ্ডৰ ইয়ং ওয়ান বা পোৱালিবিলাকক কোৱা হয় নেষ্টলিং আপোনালোকে নিশ্চয় জানে নেস্কাফে বুলি এটা আছে বা নেস্টলে বুলি এটা আছে ব্র্যান্ড আছে সো এটো মেবি ইয়াৰ পৰা আহিছে আৰু তাইল কেট মানে মেকুৰীটো বহুত ভাল প্ৰাণী বুলি ক'ব পাৰি সবৰ ঘৰতে থাকে প্ৰায় সো কেটৰ ইয়ং ওয়ান বা পোৱালিটো কি কোৱা হয় কিটেন ঠিক আছে তাৰ পিছত হ'ল ডিয়াৰ মানে হৰিণাৰ মাংস হৰিণাৰ বডি বুলি যাক কয় সো ডিয়াৰ হৰিণা বা হৰিণাৰ ইয়ং ওয়ান বা পোৱালিটো কোৱা হয় ফন FAWN ফন বুলি কোৱা হয় তাৰ পিছৰ যেটো ৱৰ্ড হ'ল এটো হ'ল ডাক মানে আপোনালোকে নিশ্চয় জানে হাঁহ আপোনাৰ ঘৰত হক মোৰ ঘৰত হক কাৰোবাৰ ঘৰত নাই যাৰ ঘৰত আছে আৰু ডাক তেও চিনি পায় বা চাইছে সো ডাকৰ ইয়ং ওয়ান বা ডাকৰ পোৱালিটো কি বুলি কোৱা হয় ডাকলিং বুলি কোৱা হয় আপোনালোকে নিশ্চয় চাবা এটা ডাকৰ কমসে কম নহলেও 5-6-7টা মান ডাকলিং বা পোৱালি থাকে সো এই পোৱালিবিলাকক একেলগত লৈ ফুৰি থকা আমি দেখা পাও পানীতে হক বা মাটিতে হক দেখা পাও সো ডাকৰ ইয়ং ওয়ানটো হৈ গল ডাকলিং তাৰ পিছত হৈ গল এলিফেন্ট মানে কি এলিফেন্ট মানে হাতী নিশ্চয় জানে হাতীটো কিমান ডাঙৰ প্ৰাণী হয় আপোনালোকে নিশ্চয় জানে হাতী চাইছে হাতী নোচোৱা মানুহ হয়তো কমে আছে যাক আমি গজৰাজ হিচাপেও জানো সো এই হাতীৰ ইয়ং ওয়ান্স বা হাতীৰ সৰু পোৱালিটো কি বুলি কোৱা হয় কাফ হাতীৰ সৰু পোৱালিটোক CALF কাফ বুলি কোৱা হয় সো আজিৰ ভিডিঅ'ৰ যে হেখৰ চাৰিটা ৱৰ্ড আমি হেবিলাক আলোচনা কৰো সো হেখৰ চাৰিটা ৱৰ্ডৰ প্ৰথমটো হ'ল লায়ন বিয়াৰ এণ্ড ফক্স এই তিনিটা মিলাই এটাই হ'ব বন্ধু-বান্ধৱীসকল আপোনালোকে এই ৱৰ্ডটো আপোনালোকে নিশ্চয় কমেন্ট সেকশনত জনাব যে লায়ন বিয়াৰ বা ফক্স এই তিনিটাৰ ইয়ং ওয়ান এটাই হয় সো এটা আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব সো ইয়াতে কমেন্ট বুলি লিখি দিলো আপোনালোকে নিশ্চয় কমেন্ট বুলি বা কমেন্ট আমাক কৰি জনাই দিব তাৰ পিছত হ'ল ওল মানে যাক আমি ফেসা বুলি জানো আপোনালোকে নিশ্চয় জানে ফেসা একমাত্ৰ প্ৰাণী নিজৰ মানে ডিঙিটো 360 ডিগ্ৰী ঘূৰাব পাৰে সো আপুনি এই দুটা আপোনালোকৰ কাৰণে হোমৱৰ্ক এইটো কমেন্ট সেকশনত জনাই দিব যে ফেসাৰ ইয়ং ওয়ান্স বা পোৱালিটো কি বুলি কোৱা হয় এই দুটা আপোনালোকে কমেন্ট সেকশনত আমাক জনাই দিব তাৰ পিছৰ ৱৰ্ডটো হ'ল শিপ মানে কি যাক আমি ভেড়া বুলি জানো আকৌ এইটো শিপ নহয় SHIP টো নহয় IP টো হৈ গলে পানী জাহাজ বুজাব সো এইটো শিপ মানে ভেড়া সো এই ভেড়াৰ ইয়ং ওয়ান্স বা পোৱালিটো কি বুলি কোৱা হয় ল্যাম্প এইটো ল্যাম্প আকৌ আমি যে পোহৰ দিও হেতু ল্যাম্পৰ কথা কোৱা নাই এইটো ল্যাম্প বুজাইছে
সো আজিৰ ভিডিঅ'ৰ শেষৰ যেটো ৱৰ্ড হ'ল এটো হ'ল হেন হেন মানে যাক আমি কুকুৰা বুলি জানো সকলোৱে আমি কুকুৰা কিছুমানে খাও কিছুমানে নাখাও সো এই হেনৰ যেটো ইয়ং ওয়ান বা হেনৰ পোৱালিটো কি বুলি কোৱা হয় পুলেট বুলি কোৱা হয় এটো আকৌ বুলেট বুলি নকব এটো পুলেট বুলিহে কোৱা হয় সো আজিৰ কাৰণে আমি যিকেটা ৱৰ্ড লৈ আইছো আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক বাটন দবাই দিব সাবস্ক্রাইব কৰি দিব নাপাহৰিব ধন্যবাদ জয় আই অসম